বন্ধু বান্ধৱীসকল, ডেলিচিয়াছ ৰেচিপি কুকিং চেনেলটিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত বৰা চাউলৰ জলপান কেনেকৈনো বনায়, প্লেইন বৰা চাউলৰ জলপান দেই, তাকে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তাৰ বাবে লাগিব আমাক বৰা চাউল। মই ক'লা বৰা চাউলটো তিয়াই 2-3 ঘণ্টামান তিয়াই জৰজৰীয়াকৈ পানীটো টুকি লৈছোঁ, দেখিছেনে এয়া। আৰু তাৰ বাবে লাগিব ৰিফাইন অকণমান। এয়া মই ৰিফাইন বটলটো থৈছোঁ, ৰিফাইন অলপমান আৰু অকণমান পানী গৰম কৰি ল'ব লাগিব। এতিয়া এখন কেৰাহী আমি গৰম কৰি ল'ম, তাৰপিছত তাতে অলপ ৰিফাইন দিব লাগিব। চাউলটো চাই ল'ব আপুনি, চাউলটো চাই সেইটো জোখত দিলেই হ'ল। এতিয়া তেলটো লাহেকৈ গৰম হৈছে, দেখিছে নহয়। যিহেতুকে গেছটো অন কৰি থোৱা আছে, অলপ আগতেই এতিয়া কেৰাহীটো তেলখিনি গৰম হ'লে এতিয়া আমি এই টুকি থোৱা বৰা চাউলখিনি লাহেকৈ এই তেলতে দি দিম। এতিয়া এইখিনি ভালদৰে লৰাব লাগিব দেই, এনেকৈ ভালকৈ লৰাব লাগিব। মই এইটো প্লেইন জলপানহে বনাইছোঁ, ইয়াত নিমখ চেনি একো নিদিয়ে। আপোনালোকে তো মন গ'লে গাখীৰ চেনিৰ লগতো খাব পাৰিব, নাইবা আপোনালোকে ভাজিৰ লগতো খাব পাৰিব, আলু ভাজি নহ'লে বা হাঁহ মাংসৰ লগতো খাব পাৰিব, বা চিকেন হওক, যিকোনো আঞ্জাৰ সৈতে আপোনালোকে এইটো খাব পাৰিব। এইটো এনেদৰে তেলত দি চাউলখিনি এনেকৈ ভাজি আমি জুইটো কিন্তু সদায় চিমত দি থ'ব দেই। চাউলটো তেলত দিয়াৰ পিছত এনেকৈ লৰাই জুইটো গেছটো চিমত দিব। চিমত দি অলপ সময়ৰ কাৰণে ঢাকন দি থ'ব। 2 মিনিটমান পিছত আমি ঢাকনাখন আঁতৰাই এনেদৰে চাম। এতিয়া দেখিবলৈ পাব আপোনালোকে এয়া বৰা চাউল সিজিছে আৰু, দেখিছে ন। তেনেকৈ যদি লাগি ধৰে নহয়, তেতিয়া অকণমান মই কৈছিলোঁ যে পানী এটা পাত্ৰত উতলাই ৰাখিব লাগিব বুলি, প্ৰায় সিজিছে আৰু, তথাপিতো লাগি ধৰা নিচিনা অকণমান নামমাত্ৰ পানী ছটিয়াই অকণমান সময়ৰ কাৰণে আপুনি জাষ্ট এচিকুট অকণমান, নহ'লে আকৌ টান হৈ যাব পাৰে নহয়, এনেকৈ অকণমান নামমাত্ৰ পানী ছটিয়াই দিব। পানী ছটিয়াই এনেদৰে লাগি ধৰিছিলে যে এইটো এনেকৈ লৰাই সেইটো মিলাই দিব। এতিয়া দেখিছেনে বৰা চাউল প্ৰায় সিজিছে আৰু, তিয়াই থৈছিলোঁ যিহেতু, সেইটো কাৰণে বেছি সময় নালাগে। আপোনালোকে 5 মিনিটতে আপুনি বনাই খাবই পাৰিব। খালি চাউলটো যিমানেই বেছি সময় তিয়াই থয় সিমানেই ভাল, আৰু ধৰি লওক 2-3 ঘণ্টা যদি তিয়াই তেতিয়াহ'লে বহুত সোনকালে হৈছে, আৰু তেতিয়া বৰ বেছি পানী ছটিয়াব নালাগে। অকণমান পানী এনেকৈ কিনাৰে দিলে, এতিয়া ঢাকন মাৰি দিলে হ'লেই আৰু বৰা চাউল। এতিয়া এনেই আপুনি পানী দি সিজাই খালে মানে বৰা চাউলটো বৰ বেছিকৈ খাব নোৱাৰি, কিন্তু আপুনি এনেদৰে বনাই খাই চাবচোন, অলপ সৰহকৈ খাব পাৰিব, খাই মানে আমনি নালাগে এনেদৰে বনালে। এতিয়া 1 মিনিটমান পিছত নমাই পৰিৱেশন কৰিবই পাৰিব আপুনি।
কেনে লাগিলে এবাৰ ট্ৰাই কৰি চাবচোন। যদি ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ।